আৰু এইবিলাক এনেকুৱাকৈ নতুনকৈ বনাই আছে মানে পাৰ্ক এণ্ড পিকনিক প্লেচত মানে নতুনকৈ এইবিলাক মানে মেৰামতি কৰিছে নতুনকৈ মানে চব এইবিলাক বনাই আছে মানে এতিয়া মানে সম্পূৰ্ণ হোৱা নাই এইবিলাক এতিয়া সম্পূৰ্ণ হোৱা নাই নতুনকৈ আৰম্ভণি হৈছেহে মাত্ৰ বেছি দিন হোৱা নাই এইটো নতুনকৈ খুলিছে আৰু এইবিলাক ইয়াতে মানে বাঁহৰে এইবিলাক এইটো মানে চব বাঁহৰে বনাইছে এইটো আহি কেনে লগ পালোঁ ইয়া বন্ধু দুটা ক'ত ঘৰ শ্বিলঙত সেইকাৰণে ইয়াতে পাৰ্কত মানে বন্ধু এটা লগ পালোঁ তোমাৰ ক'ত ঘৰ ইয়াতে কৰা মানে ইয়াতে মানে নতুনকৈ খুলিছে না নতুনকৈ খুলিছে এইটো হোৱা নাই যেনিবা মানে কমপ্লিট হোৱা নাই হ'ব লাহেকৈ মানে অকলে আহিছে দুটা লগ ঠিকে আছে মানে ঠিক আছে মই এটা ইউটিউব চেনেল নতুনকৈ এটা খুলিছোঁ চাবা তোমালোকে লিংকটো দি দিবা হ'ব হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল হৰকুমাৰ ব্লগছ ত' মই আজি আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ পাৰ্ক এণ্ড পিকনিক প্লেচ ত' বলক আমি ভিডিঅ'টো আগবঢ়াই লৈ যাওঁ আৰু এইটো ৰাস্তাৰে আপোনালোকে গ'লে হাহিম যাব পাৰে আৰডঙা যাব পাৰে আৰু মেঘালয় যাব পাৰে তো আজি আমি যাই আছোঁ পাৰ্ক এণ্ড পিকনিক প্লেচ তো বলক আৰু আহি থাকোঁতে সেইটো দেখা পালোঁ মেজি সাজি আছে তেওঁলোকে খানা খাব তো এনেকুৱাকৈ সজাই আছে বঢ়িয়া আৰু এতিয়া বৰ্তমান আমি আহি পালোঁ মৌমান আৰু এইটো হৈছে মন্দিৰ তো এই মন্দিৰত মেলা হয় প্ৰতি বছৰে মেলাত মানে বহুত মানুহ আৰু আপোনালোকে এই ৰাস্তাটো দি যাব পাৰিব হাহিম আৰডঙা মেঘালয় তো এইফালে দিয়ে যায় চাওকচোন জেগাবিলাক একদম অদ্ভুত টাইপৰ জেগা মানে এনেকুৱা জেগা দি মানে পিকনিক প্লেচ আৰু পাৰ্ক আৰু আহি আমি 8 কিলোমিটাৰ অতিক্ৰম কৰি আহি পালোঁ পাৰ্ক এণ্ড পিকনিক প্লেচ তো বলক আমি ভিডিঅ'টো আৰু আগবঢ়াই লৈ যাওঁ তো ভিতৰে আমি যাই আছোঁ এতিয়া আৰু এতিয়া বৰ্তমান আমি আহি পালোঁ পাৰ্ক এণ্ড পিকনিক প্লেচ তো আপোনালোকক দেখুৱাই আছোঁ তো আমিও আজি ফাৰ্ষ্ট আহিছোঁ তো ইয়াতে মানে নতুন প্লেচ হৈছে এইটো তো বহুতে কিজানি দেখা নাই তো মই আপোনালোকক এই ভিডিঅ'ৰ জৰিয়তে দেখুওৱাৰ কাৰণে চেষ্টা কৰি আছোঁ তো বলক আৰু এইটো ছাতৰ ওপৰত মানে এনেকুৱা তৰ্জা কৰি মানে বেৰা দি কিনে থৈ দিছে ইয়াতে মানুহ থাকে ৰাতি কিজানি আৰু এইবিলাক যিগতিকে নতুনকৈ বনাই আছে এইটো হ'ব কিজানি মন্দিৰ হয় ইয়াতে মন্দিৰ হ'ব এইটো মানে এইবিলাক বৰ্তমান জংঘল হৈ আছে চব মানে এইবিলাক জংঘলবিলাক চব ঠিক কৰিব পাছত লাহে নতুনকৈ মানে আৰম্ভণি কৰিছেতো সেইকাৰণে মানে ইমান ভালকৈ মেৰামতি কৰিব পৰা নাই তেওঁলোকে কৰিব লাহে চব কৰি আছে আৰু এইটো বনাইছে যে চৰাইটোৰ নাম কি ক'বচোন আপোনালোকে কমেণ্টত মানে মই জানা নাই মানে ইয়াৰে মানে চৰাইটোৰ নামটো আপোনালোকে কমেণ্টত কৈ দিবচোন মানে কি চৰাই হয় এইটো আৰু ইয়াতে বহি আপোনালোকে চাহ খাই কফি খাই মানে টিফিন যি আনে খাব পাৰিব ইয়াতে বাঁহৰে এইবিলাক হয় বাঁহৰে বনাইছে এই জেগাখিনি একদম মানে অদ্ভুত টাইপৰ কিবা জংঘলী টাইপৰ লাগে মানে জেগাখিনি মানে একদম ভালকৈ চাফা কৰা নাইতো সেইকাৰণে মানে ইমান মানে ঠিক হোৱা নাই ঠিক হ'ব লাহে মানে জংঘল মানে ইয়াতে আমি শুনিছোঁ আহি থাকোঁতে মানে ইয়াতে বোলে হাতীও ওলায় তো আমি অলপ সোনকালে যাব লাগে ইয়াৰ পৰা মানে ইয়াতে হাতী চাতি মানে বোলে বহুত ওলাই থাকে ইয়াতে একবাৰ বহি চাওঁ ৰ'ব এইখনত একবাৰ বহি চাওঁ ৰ'ব কেনেকুৱা লাগে তো ইয়াতে বহি আপোনালোকে চাহ কফি যি খাই চব খাব পাৰিব আপোনালোকে ঘৰৰ পৰা যি আনে চব খাব পাৰিব ইয়াতে কিবা কেইখন দেখা পাই অলপ ভাল লাগিল তো বহো ৰ'বকচোন বহিলোঁ দিয়ক আৰু এইটো যে আপোনালোকে দেখিছে এইটো হৈছে গ্ৰীণ হাউচ মানে ইয়াতে চব মানে ফুলৰে মানে একদম ফুলৰে মানে গোটেই পুলিবিলাক সজাই ৰাখিছে তো ইয়াতে মানে শেষত মানে যেতিয়া অলপমান ডাঙৰ হ'ব তেতিয়া পানী চানী পৰিব তেতিয়া বাহিৰত মানে সজাই দিব ইয়াতে ফুলবিলাক গোটেই সজাই দিব ইয়াতে মানে গ্ৰীণ হাউচ কৰি ইয়াতে বৰ্তমান এতিয়া ৰাখি থৈছে এওঁলোকে এইটো ঘৰত একবাৰ চাওঁ ৰ'ব ইয়াতে নাৰ্চাৰী টাইপৰ মানে ইয়াতে ঘৰটোত বনাইছে নাৰ্চাৰী যেনেকুৱা মানে সেনেকুৱা টাইপৰ মানে ইয়াতে ফুল চুল গছ চছ মানে ৰুইছে ইয়াতে পিছত ইয়াতে মানে বাহিৰত কিজানি সজাব এইবিলাক চবফালে মানে এইটো ঘৰত মানে বনাই থৈ দিছে মেৰামতি কৰি তো
সজাই থৈ দিছে ইয়াতে এইবিলাক মানে গোটেই গছ মানে ফুল আৰু ধুনীয়া মানে সেউজীয়া পৰিৱেশৰ মানে এইটো ঠাই এইখিনি মানে এইটো ঘৰত চাইডে মানে এইটো ঘৰটোৰ ভিতৰে মানে ফুলে গোটেই মানে এইবিলাক সজাই ৰাখিছে ইয়াৰ ঘৰৰ ভিতৰত। এতিয়া মই আপোনাক এটা বস্তু দেখুৱাবলৈ গৈ আছোঁ তো চাওঁ যাব ৰ'বকচোন। এইখোত দেখিছেনে বৈদ্য ডাঙৰ অজগৰ। ভিডিঅ'টো শেষ কৰাৰ আগত আপোনালোকক একবাৰ ইয়াৰ ভিউটো অলপ দেখুৱাবলৈ ওলাইছোঁ তো চাওক। তো এনেকৈ বেলিটো ডুবুৱা হ'ল। তো আমিও এতিয়া ঘৰলৈ যাবলৈ ওলালোঁ। মোৰ লগত আহিছিল এই ভাইটি তাৰপিছত মানৱ আৰু আমিনুল। আমি পাৰ্ক এণ্ড পিকনিক প্লেচক টাটা বাই বাই দি আৰু এনেকৈ ঘৰলৈ আগবাঢ়িলোঁ। আৰু এনেকৈ আমি পাৰ্ক এণ্ড পিকনিক প্লেচক টাটা বাই বাই দি যাবলৈ গ'লোঁ ঘৰলৈ।